মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে আমাৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল? তেখেত হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে বিশেষকৈ শিশুসকলৰ কাৰণে বহুতো ভাল ভাল সাধুপুথি ৰচনা কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা ৰচিত সাধুপুথি কেইখনমানৰ নাম হ'ল ককা দেউতা আৰু নাতি ল'ৰা, বুঢ়ীআইৰ সাধু আদি। তেওঁ কবিতা পুথিও ৰচনা কৰিছিল, উপন্যাস আৰু কিছুমান ছদ্ম নামেৰে কিতাপো ৰচনা কৰি গৈছিল। 1926 চনত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। তেখেতক বিশেষ ধৰণৰ খুহুতীয়া ৰচনা কৰাৰ অদ্বিতীয় কাৰণে ৰসৰাজ নামেৰে জনাজাত হৈছিল। আজি আমি তেওঁৰ দ্বাৰা ৰচিত অসম নামৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰি পাঠটো মনোযোগেৰে শুনিবা। আমি যি দেশত জন্মগ্ৰহণ কৰিছো, যি দেশৰ অন্ন পানী খাই আমি ডাঙৰ হৈছো, যি দেশৰ বতাহ উশাহ নিশাহ লৈ আমি জীয়াই আছো, স্বৰ্গতকৈও শ্ৰেষ্ঠ আমাৰ মাতৃভূমি, আমি নিজকে অসমীয়া বুলি চিনাকি দিছো। এই অসম দেশখনৰ নাম পূৰ্বতে কিন্তু অসম নাছিল। বৈদিক যুগত প্ৰাকৃত দেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষ, তান্ত্ৰিক যুগত কামৰূপ, বৰ্তমান অসম। এই দেশখনৰ কামৰূপ ৰাজ্যৰ সুবিস্তৃত আছিল বংগোপসাগৰলৈ দক্ষিণে, পশ্চিমে কৰতোৱা আৰু ময়মনসিং জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰাহতীলৈকে। এই কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল: কামপীঠ, ৰত্নপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ। এই সৌমাৰপীঠৰ এখন ৰাজ্যৰ নাম আছিলে সৌম্য, আৰু তাত আৰ্য সন্তানসকলে বসবাস কৰিছিল। এই আৰ্য সন্তানবিলাকক সৌম্য বা সোম বোলা হৈছিল। কি বুলিছিল? সৌম্য বা সোম। এই কথাটো ভাৰতৰ গণিতবিদ ভাস্কৰাচাৰ্যৰ পুথিতো পোৱা যায়। সৌমাৰপীঠৰ মানুহক যে সোম বোলা হৈছিল, সেই কথা আমাৰ তন্ত্ৰ সাহিত্য যোগিনী তন্ত্ৰতো উল্লেখ আছে। যেতিয়া চানজাতীয় ৰজা চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আমাৰ উজনি অসম, যাক আমি আপাৰ আছাম বুলিও কওঁ, দখল কৰিছিল, তেতিয়া সৌমাৰৰ সকলে চানজাতীয় লোকবিলাকক আহোম বা অসম বুলি মাতিছিল। আহোম বা অসম শব্দৰ পৰাই আহোম বা অসম এইদৰে চানজাতীয় লোকসকলৰ মাজত উচ্চাৰিত হ'ল। আৰু তেতিয়াৰ পৰাই আহোম বা অসম বোলা সেই কথাটোৰ পৰাই অসম জাতিয়ে এই দেশ অধিকাৰ কৰাৰ কাৰণে নাম অসমৰ দেশ বা অসম দেশ হ'ল। মুছলমান বুৰঞ্জী লেখকসকলেও এই দেশক অসমৰ দেশ বুলিছিল। ইংৰাজ গভৰ্ণমেণ্টে যেতিয়া এই দেশ অধিকাৰ কৰিছিল, তেতিয়াও তেওঁলোকে আছাম বুলি লিখিছিল। আৰু আমি এই আহোম জাতিৰ 600 বছৰীয়া ৰাজত্ব কালত আমি আমাৰ দেশখনৰ নাম অসম ৰূপেৰে জনাজাত কৰিবলৈ সক্ষম হৈছো। আমি আমাৰ মৰমৰ মাতৃভূমিৰ যি নাম পাইছো, তাক আমি সাদৰেৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰি আমি এই ৰাজ্যৰ উন্নতিৰ কাৰণে গৌৰৱ বঢ়াবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। আৰ্য আৰু
আৰু অনেক জাতি উপজাতি মিলি আমাৰ বৰ্তমানৰ অসমীয়া জাতি গঠিত হৈছে আৰু আমাৰ যি ভাষা সাহিত্য বুৰঞ্জী এইবোৰ লোকতত্ত্ব সমাজতত্ত্ব সকলোবিলাক আমাৰ আমোদৰ বিষয় আৰু শিক্ষিত ডেকাসকলে এই বিষয়ে অনুসন্ধান কৰি অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। পুৰণি সাহিত্য পতন্তৰ ফকৰা মালিতা তোমালোকে পঞ্চম শ্ৰেণীত মালিতা এটা পাইছা নহয় ফুলকোঁৱৰৰ গীত ভাওনা মাজুলী ভাওনাৰ বাবে বিখ্যাত সভা ক্ৰিয়া কৌতুক পুৰণি মন্দিৰ দৌল দেৱালয় এইবিলাক যদি আমি তথ্য সংগ্ৰহ কৰি উপস্থাপন কৰোঁ তেতিয়াহ'লে আমি নিজকে অসমীয়া বুলি গৌৰৱ কৰিব পাৰিম। আমি বিশ্ব ব্ৰহ্মাণ্ডৰ দূৰণিৰ এখন ঠাইৰ বিষয়ে জানিবলৈ চেষ্টা কৰাতকৈ আমি প্ৰথমতে আমি নিজৰ ঠাইখনৰ কথা জানিব লাগিব আৰু এনেদৰে যদি আমি যথাৰ্থ শক্তিৰ বিকাশ কৰোঁ তেতিয়াহ'লে আমি এখন বিকশিত দেশ লাভ কৰিবলৈ সক্ষম হ'ম। আমি সকলো শক্তি আমাৰ যি শক্তি আছে সেই শক্তি দেশ সেৱাত লগাব লাগিব আৰু সংসাৰত আমি সৰু হৈ হেম অহংকাৰ নোহোৱাকৈ আমি শক্তিৰ চৰ্চা কৰিব লাগিব আৰু তেতিয়া আমি আমাৰ অসম দেশখনক অনুপমা অসম কৰি তুলিবলৈ সক্ষম হ'ম আৰু আমাৰ ভাষা সাহিত্যৰ উন্নতি সাধন কৰিলে এটা আদৰ্শ জাতি হিচাপে আমাৰ জাতিটোক গঢ়ি তুলিব পাৰিম। পাঠটো আজিলৈ এইখিনি। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আহিছোঁ। 1 নম্বৰ পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া এইটো তোমালোকে ঘৰত অনুশীলন কৰিবা। 2 নম্বৰ কোৱা ক লেখকে কোন ঠাইক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে উত্তৰটো হ'ব অসমক। খ প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰপীঠ বোলা হৈছিল উত্তৰটো হ'ব উজনি চোৱা। গ ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহোম হ'ল অসম বা অহোমৰ ৰাজত্ব কালত। খ আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব উত্তৰ স্বদেশৰ সেৱাত। ঙ ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল আছাম ASAM। প্ৰথম চ অসমক কোনে অসমৰ দেশ বুলি কৈছিল মুছলমান বুৰঞ্জী লেখকে। 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখা তোমালোকক মই ইয়াতে উত্তৰখিনি গোটেই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে লিখি ল'বা। 4 নম্বৰ প্ৰশ্ন ক অংশৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ গ অংশৰ বাকচত আছে এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰি খ অংশৰ বাকচত লিখা। আমি প্ৰথমতে ক অংশৰ লগত গ অংশ মিলাই লওঁ তাৰপিছত আমি খ অংশত লিখি দিওঁ। চিৰস্মৰণীয় সদায় মনত ৰাখিবৰ যোগ্য কীৰ্তিকলাপ ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী অহপুৰুষাৰ্থ প্ৰাণপণ চেষ্টা অনুসন্ধান গভীৰভাৱে তথ্য বিচাৰি চোৱা অন্বেষণ স্বতন্ত্ৰ স্বাধীন সন্তোষ আনন্দ হৰ্ষ মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা বিন্ধা। এইখিনি তোমালোকে এতিয়া ক আৰু গ মিলালো আমি খ অংশত লিখি দিবা। 5 নম্বৰ প্ৰশ্নটো তোমালোকে ঘৰত কৰিবা এইটো গৃহ কাৰ্য। 6 নম্বৰ প্ৰশ্নটো আমি মিলাই দিছোঁ ক অংশৰ লগত খ অংশ মিলাব দিছে। ইংৰাজৰ শাসন কালত খ অংশত মিলিব আমাৰ আছামটো। বৈদিক যুগত প্ৰাকৃদেশ পৌৰাণিক যুগত প্ৰাগজ্যোতিষ তান্ত্ৰিক যুগত কামৰূপ বৰ্তমান অসম
মুছলমানৰ শাসনকালত অসমৰ দেশ। এতিয়া আমি ভাষাৰ যি অধ্যয়ন আছে ব্যৱহাৰিক ব্যাকৰণ সেইখিনি তোমালোকক মই ইয়াতে কৰি দেখাই দিছো। তোমালোকে এইখিনি ঘৰত লিখি ল'বা। ন নম্বৰ প্ৰশ্নটো সন্ধি গঠন কৰা আৰু ভাঙা এইখিনিও তোমালোকে লিখি ল'বা। দহ নম্বৰ প্ৰশ্ন বাক্য সাজিবলৈ কৈছে। তোমালোকে বাক্য সাজিবা, পাঠটোৰ পৰা চায়ো কৰিব পাৰিবা। 11 নম্বৰ প্ৰশ্নটো তোমালোকক প্ৰত্যয় ভাঙি দেখুৱাব দিছে। শৰীৰ যোগ ই শাৰীৰিক, ইয়াতে আদিস্বৰৰ ধ্বনি তালব্য হ বুলি কওঁতে ইয়াতে অ এটা পিছত আহিছে। যেতিয়া এই অটোৰ লগত এই শৰীৰৰ যিটো অ তালব্য হৰ অটো যেতিয়া ইক প্ৰত্যয় যোগ হ'ব তেতিয়া অৰ উচ্চাৰণটো আকাৰলৈ পৰিৱৰ্তন হয়। সেইকাৰণে শৰীৰ যোগ ই শাৰীৰিক হৈছে। দেহ যোগ ই দৈহিক, ইয়াৰ আদি স্বৰৰ যিটো ধ্বনি দন্ত্য দত একাৰে দে ইয়াতে এটা এ উচ্চাৰণ হৈছে। যেতিয়া ইক প্ৰত্যয় যোগ হয় তেতিয়া এই এ উচ্চাৰণটো গৈ পিনে ঐকাৰলৈ পৰিৱৰ্তন হয় কাৰণে ইয়াতে দৈহিক, দেহ যোগ ই দৈহিক হৈছে। ঠিক তেনেদৰে মুখ যোগ ই মৌখিক, এই শব্দটোৰ আদিস্বৰৰ যিটো ধ্বনি মদ হৰ্ষৌকাৰে মু বুলি কওঁতে এটা হৰ্ষ উ আহিছে। তেতিয়া হৰ্ষ উ এইটোৰ লগত ইক প্ৰত্যয় যোগ হয় তেতিয়া এইটো স্বৰৰ ধ্বনিটো ঔকাৰলৈ পৰিৱৰ্তন হয় কাৰণে মুখ যোগ ই মৌখিক হৈছে। সামাজিক, সমাজ যোগ ই সামাজিক, এই শব্দটোৰ শাৰীৰিক যিটো প্ৰত্যয় ভাঙি দেখুৱাৰ লগত একেলগে মিল আছে। হ দন্ত্য হ বুলি কওঁতে এটা অ আহিছে, অটো ইক প্ৰত্যয় যোগ হলে আকাৰলৈ পৰিৱৰ্তন হয় কাৰণে সমাজ যোগ ই সামাজিক হৈছে। 12 নম্বৰ প্ৰশ্ন দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰু বৰ কাম। তোমালোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ঘৰত লিখিবা। এতিয়া 13 নম্বৰ প্ৰশ্ন আহোম ৰজাৰ দিনৰ কি কি কীৰ্তি চিহ্ন আমি দেখিবলৈ পাওঁ নামবোৰ লিখা। তোমালোকক মই ইয়াতে লিখি দিছো, এইখিনি তোমালোকে ঘৰত ধুনীয়াকৈ লিখিবা আৰু ইয়াৰ উপৰিও যদি তোমালোকে কিবা জানা সেইখিনিও লিখি ল'বা। 14 নম্বৰ প্ৰশ্ন এই পাঠটোৰ আৰু অ মোৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইষাৰিমান বাক্য লিখা। এইটো তোমালোকে নিজে কৰিবা। পাঠটো আজিলৈকে আমাৰ ইমানতে সমাপ্ত। আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা।